কত সপোনৰে ধাৰে বুকুতে বৈ যায় ভাঙি হিম বেথাৰে So hey guys, I am Arijit and welcome back to my YouTube channel. So আজি মোক ৰাতিপুৱা সনিতা কল কৰিছিল আৰু ক'লে যে আজি হ'ব মটলিয়া ৰেকৰ্ড so যোনটো তাৰ নিউজ সং আহি আছে আৰু সি ক'লে যে ভ্লগ এটা বনাও বল বুলি so মোক কন্টেন্ট লাগে so এতিয়া মই যাম এতিয়া তাৰ ঘৰলে আৰু যিমান পাৰো দেখুৱাম কেনেকৈ ৰেকৰ্ড হৈছে কি সব কথা so let's start. সো গাইজ এইখিনিতে মই আপোনালোকক কথা এটা ক'ব বিচাৰিছোঁ যে আপোনালোকে স্ক্ৰীণত দেখিছেই যে নট ছাবস্ক্ৰাইব 80.9% আৰু ছাবস্ক্ৰাইব অনলি 70.2%. চ' আপোনালোক এটা কথাই ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক ছাপোৰ্ট কৰক. মিঠা কথাৰে মন উপচাই ৰাজুকি চামনিৰে বেথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা ক'ব না. ডাবিং হৈ গৈছে ডাবিং হৈ গ'ল এতিয়া কৰিলে আৰু মেক্সিমাম 3 days মান লাগিব তাৰপিছত মিক্স মাষ্টাৰ কৰি পেলাই মাষ্টাৰ হ'ব তাৰপিছত এলবামত হ'ব তাৰপিছত ভিডিঅ' তাৰপিছত আকৌ আপলোড কৰিব লাগিব ত' এইটোৱে এইখিনি চাওঁ কি হয় এতিয়া. Three days later. চ' এতিয়া কি হ'ল এতিয়া ডিছক্ৰিপশ্যন লিখি আছে ই আপলোড হৈ গ'ল প্ৰেমিয়াৰ হৈ আছে নাই প্ৰিমিয়াৰ হৈ আছে এতিয়া 5 minutes আৰু 35 মিনিটছ আছে গান আহি আছে 4টা বজাত আহি আছে গান চবেই চাব শ্বেয়াৰ কৰিব ধন্যবাদ. ত' প্ৰিমিয়াৰ হৈ আছে আৰু 2 মিনিট আছে ভিডিঅ'টো আহিবলৈ ৱেইটিং কিমান এইখনে বাইদেউ এছানিত কেনেকুৱা লাগিছে তোৰ দেখাত লাগিছে বহুত এক্সাইটেড 100K ভিউজ আহিব লাগিব এদিনত চ' লেটছ চি আহে নাহে 2 মিনিট আছে আৰু লাইক 132 ডিছলাইক এটা 60 ছেকেণ্ড 3 2 1 bro কিমান ৱেইটিং 173 bro so মটলিয়া ৰিলিজ হৈ গ'ল আৰু ৰিলিজ হোৱা এতিয়া 1 hour হ'ল আৰু 1 hourত বহুত ভাল ৰেছপন্স আহিছে 3K ভিউ আৰু 1K লাইকছ আহিছে so সনিধ বহুত ভাল লাগিছে আপোনালোকে শ্বেয়াৰ এটা কৰক আৰু যাতে অতি সোনকালে 1 লাখ ভিউৱাৰ্ছ অতিক্ৰম কৰিব পাৰে 1 লাখ চ' কিপ ছাপৰ্টিং আৰু ইয়াৰ চেনেলটো ইয়াৰ ব্লগটো শ্বেয়াৰ কৰিব যদি ব্লগটো লাষ্টলৈকে চাইছে তেনেহ'লে লাইক কৰি থৈ যাব শ্বেয়াৰ কৰিব হিট দ্য বেল আইকন অ'কে বাই এছকে মটৰলা ৰিলিজ সনিধ গান আপলোড হৈ গ'ল ফুটা নাই দিয়া মুখত একো নাই মটলিয়াটো আপলোড হ'ল ইতিমধ্যে এঘণ্টাত 3K ভিউজ আহিলে আৰু 15K লাইক উইথ 15K ডিছলাইক আজি 4টা বজাত আহি আছে গান মোৰ মটলীয়া সকলো শুনিব শ্বেয়াৰ কৰিব